ভালনে আপোনালোকৰ মোৰ ইউটিউব চেনেল দেশী ব্লগাৰ গীতিলৈ আপোনালোকক স্বাগতম। এই আমাৰ নতুন তেল ডিপু আমাৰ এইখিনি হ'ব বিছানকুছি নিত্যানন্দ আৰু পাটাচাৰকুছিৰ মাজৰ ৰাস্তাটো। এই মালিকৰ এইখিনি কেতিয়া যে ভাল হ'ব, ভাল হ'লে আৰু হয় সোনকালে। স্থান দিয়ে পূৰ্ণগতিত ব্ৰিজৰ কাম চলি আছে, সোনকালে হ'ব আৰু ব্ৰিজখনো। জামৰ পৰা ওলাই আহিলোঁ দিয়ক কিবা কৰি। এতিয়া গৈ আছোঁ ফেঞ্চি। এয়া ফেঞ্চি বজাৰ সোমালোঁ। ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰি মাৰ্কেটত যাম। এতিয়া গাড়ী পাৰ্কিং কৰিব আহিছোঁ। পকেট মাৰৰ পৰা সাৱধান বোলে। পকেট মাৰ আছে কাৰণে हेलो है तुम्हारा
গ'ল আমাৰ বজাৰ কৰা এতিয়া গৈছোঁ গাড়ীলৈকে দম নোহোৱা হৈ গৈছে আজি এয়া আমাৰ বজাৰ হৈ গ'ল বাপৰে গৰম লাগিছে ইয়াতে আধা ৰাখি দিছিলোঁ আৰু এতিয়া আনিছোঁ এইখিনি আৰু এইটো পাৰ্কিং বহুত গাড়ী একদম বহুত গাড়ী আৰু এইফালে ওপৰতো এইটো আছে ক'বই নালাগে আৰু এইফালে মই একদম গৰমত অৱস্থা নাই তথাপিতো ঠাণ্ডাৰ কাৰণে অলপমান গৰমটো কম অনুভৱ কৰিছোঁ তো এতিয়া গৈ আছোঁ বাহঁতৰ ঘৰত তো যাই থাকোঁ এতিয়া বাহঁতৰ ঘৰ পালোঁ এতিয়া মাক ল'ম লৈ পেলাই আমি যাম ঘৰ কিমান হিল আছে বাবু ইয়াতে 689 কাউণ্ট কৰিছা নেকি তুমি এইবিলাক বাবুৰ আমাৰ ষ্টক হিলৰ ষ্টক মানে জমা কৰিছে এইবিলাক শিলবিলাক এইটো বাবু আৰু এইটো আমাৰ জিয়া গা বেয়া তোমাৰ গা বেয়া জিয়াৰ গা বেয়া আৰু আমাৰ ড্ৰাইভাৰ বাবু শুই আছে চফাত বহীটো এবাৰ চলাই দেচোন ঘোঁৰাটো তোমাৰ ঘোঁৰাটো এবাৰ চলাই দিয়া উঠি পেলাই দিয়া উঠি দিয়া এবাৰ লেতেৰা নালাগে দে বস্তুখিনি কালি আহি পালোঁ কিন্তু চিজিল কৰা হোৱা নাছিলে আজি এতিয়া আমি দোকান বন্ধ কৰি এইবিলাক চিজিল কৰি আছোঁ তো এইখিনি মাল আনিছোঁ দোকানৰ এদিন ভালকৈ দেখাম ভিডিঅ' বনাই এইবিলাক আনিছোঁ তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব কমেণ্টত জনাই দিব এইবিলাক কেনেকুৱা লাগিলে আৰু চাই থাকিব মোৰ ভিডিঅ'বিলাক